সকলোলৈকে নমস্কাৰ জনাই নতুন এটা ভিডিঅ' আগবঢ়াবলৈ লৈছোঁ। এইটো হৈছে গাখীৰ উৎপাদন ডায়েৰী। আশা কৰোঁ যিসকলে গাখীৰ উৎপাদনৰ ওপৰত বিজনেছ প্লেনখন প্ৰস্তুত কৰিম বুলি ভাবিছে তেওঁলোকৰ সুবিধা হ'ব। ইয়াৰ পূৰ্বে মই বহুকেইটা বিজনেছ প্লেনৰ ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ। কাৰোবাৰ যদি প্ৰয়োজন হয় আপোনালোকে চাব পাৰে। প্ৰথম যোনগৰাকী SHG মেম্বাৰে এপ্লাই কৰিছে তেখেতৰ নাম, তাৰপাছত SHG MIS কোড, আপোনালোকৰ গোটৰ MIS কোডটো, কাৰেণ্ট ইকনমিক এক্টিভিটি, আপুনি আগৰ পৰাই কিবা ইনকাম কৰে নেকি সেইটো ইয়াতে দিব, আৰু কিমান ইনকাম কৰে কাৰেণ্ট ইনকামত আপোনালোকে দিব, মানে কিমান সংখ্যাত আপোনালোকে কিমান ইনকাম কৰে সেইটো। এতিয়া হ'ল আচল বিজনেছটো, আপোনালোকে কিহৰ ওপৰত কৰিব। এইটো যিহেতু ডায়েৰী, গতিকে গাখীৰ উৎপাদন, গতিকে এইটো আপোনালোকে ইয়াতে দিব। টাইপছ অফ বিজনেছ, প্ৰডাকশ্যন, ছাৰ্ভিচ, ট্ৰেডিং। আপোনালোকে যিহেতু এইটো গাখীৰ উৎপাদন, গতিকে প্ৰডাকশ্যনে হ'ব, প্ৰডাকশ্যনত টিক দিব। ইনভেষ্টমেণ্ট প্লান্ট, আপোনালোকে কেইজনী গৰু পুহিব সেইটো ইনভেষ্টমেণ্ট প্লান্টত ফিল আপ কৰিব। তাৰপিছত নেম অফ দি ৰ মেটেৰিয়েল, ফিড, দানা, ধৰি লৈছোঁ আমি দানা 20 টকাকৈ 500 ইউনিট আনিলোঁ, তেতিয়াহ'লে 10,000 টকা হ'ব। অজলা টেংক, এইটো প্ৰাইচটো 2 টকাকৈ যদি 1500 আনো তেনেহ'লে 3000 হ'ব। মেডিচিন ধৰি লৈছোঁ 50 টকাকৈ যদি আমি 4টা আনো তেতিয়াহ'লে টোটেল হ'ব 200 টকা। হোমমেড ফিড 10 টকাকৈ যদি 500 ইউনিট আমি আনো তেনেহ'লে টোটেল হ'ব 5000 টকা। মেডিচিন ছাপৰ্ট, এই মেডিকেলৰ উপৰিও যদি আন মেডিচিনৰ বিষয়ে আপোনালোকে দিব পাৰে, এইটো ইয়াতে দি দিব পাৰে। মেডিচিন ছাপৰ্ট ধৰি লৈছোঁ আমি 150 টকাকৈ, দুজনী গৰু যিহেতু 2টা ধৰি লৈছোঁ ইয়াৰত, গতিকে 300 টকা হ'ব টোটেল। গতিকে টোটেলটো কিমান হ'ল আপোনালোকে তলত দি দিব ইয়াতে। মোৰ 18,500 হৈছিলে, মই ইয়াতে দিব লাগিছিলে টোটেল এমাউণ্টটো। টোটেল ইনভেষ্টমেণ্টটো এতিয়া মই ইয়াতে বহাই দিলোঁ 18,500 টকা। এতিয়া আহিলোঁ ফাণ্ড ডিটেইলছ। মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ ফালৰ পৰা 10,000, আপোনালোকৰ টোটেলটো মই ধৰিছোঁ 18,500, গতিকে নিজৰ ফালৰ পৰা ইনভেষ্ট কৰিব লাগিব 8,500, গতিকে এইখিনি নিজেই ফিল আপ কৰি ল'ব। এতিয়া আহিলোঁ মাৰ্কেটিং এণ্ড চেল প্লান। প্ৰডাক্ট, যিহেতু আমাৰ মিল্ক, গতিকে এইটো প্ৰডাক্ট মিল্কেই হ'ব, গতিকে আপোনালোক এক্সপেক্টেড প্ৰডাকশ্যন আপোনালোকে কিমান এক্সপেক্ট কৰে, ইয়াত যিহেতু মিল্ক কিমান এক্সপেক্ট কৰে সুধিছে, গতিকে মই ইয়াত 1000 লিটাৰ দি দিছোঁ। চেল প্ৰাইচ কিমানকৈ প্ৰাইচটো হয়, বিক্ৰী লিটাৰ পাৰ লিটাৰত 40 টকাকৈ, গতিকে 40,000 টকা আমাৰ টোটেল এমাউণ্টটো হ'বগৈ, টোটেল চেলছ টান। গতিকে ইয়াতো আছে এক্সপেক্টেড এডিশ্যনেল ইনকাম পাৰ ইয়েৰ, ইয়াৰ বাহিৰেও আপুনি ইয়াৰ পৰা কিবা এক্সট্ৰা ইনকাম পাব পাৰে নি, নিশ্চয় গৰুত গোবৰ বা অন্যান্য যিকোনো পৰা এক্সট্ৰা ইনকাম পাব, গতিকে সেইখিনি আপোনালোকে দিব। বাকী ইয়াত ছাবমিটেড বাই যোনগৰাকী হয় তেখেতৰ ছিগনেচাৰ, বাকী এই দুটাত ব্লকৰ ফালৰ পৰা ছিগনেচাৰ কৰিব। আশা কৰোঁ ভিডিঅ'টো আপোনালোকে ভাল পালে, যদিহে ভাল পালে প্লিজ ভিডিঅ'টো এটা লাইক কৰিব, আৰু 10জনৰ সুবিধা হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাবলৈ নাপাহৰিব। ধন্যবাদ।